আসছে যখন ওকে জিজ্ঞেস করছি গাড়িটা গাড়িটা কথা বলে তোমার যাবার কথা তোমার মনে গো আর আমার কেরাই খবর কেরাই আর খবর যায় গো তোমার মনে তোমার যাবার কথা গো মানুহটো চাইডতে আছিলে কিন্তু গাড়ীৰ স্পীড কমা নাছিলে সেইকাৰণে লাগি গ'ল আৰু তাৰপিছততো মই নামি আহিলো গাড়ীৰ পৰা নামি আহি মানুহটো ধৰিলে কিন্তু গাড়ীটো গুচি গ'ল গাড়ীখন কাৰ আছিল গাড়ীটো এনেই কবিৰ বুলি জানো আৰু ল'ৰাটো নাম্বাৰ জানে গাড়ীৰ নাম্বাৰটো নাজানো যাকে এক্সিডেণ্ট কৰিছে তো কি হৈছে মৃত্যু হৈছে নেকি সেইটো মই গম পোৱা নাই তাৰপিছত আপোনাৰ কি হ'ল আপুনি ইয়াত কিয় মোৰতো ইয়াৰ মানুহবিলাকে ধৰিলে গাড়ীখন গুচি গ'ল গাড়ীখন গুচি গ'ল আপুনি সেইখন গাড়ীত আছিল নেকি মই ঘৰৰ পৰা ইয়াৰ অলপ আগতে বিয়া হৈছে আমাৰ মোৰ ঘৰত আহিছিল যাওঁতে তীব্ৰ বুলি এটা কাৰ আহি ডাইৰেক্ট খুন্দা মাৰি এক্সিডেণ্ট কৰে আমি খবৰ পাই গ'লোঁ যোৱাৰ পিছত শুনিলোঁ যে ডেথ গাড়ীৰ নাম্বাৰ চিনি পাইছিলে গাড়ীৰ নাম্বাৰখন চিনি পাইছোঁ কিমান নাম আছিল AS19K0929 মালিকৰ নাম জানে মালিকৰ নামটো কবিৰ হোসেন বুলি গম পাইছোঁ আৰু কি বয়স কিমান আছিল 60 বা 55 এনেকুৱা হ'ব আৰু কি গাঁৱৰ নাম কি আছিল মানে চাৰালঝাৰ যিটো ঠাইত এক্সিডেণ্ট হৈছে সেই ঠাইখিনিৰ নাম চাৰালঝাৰ আমাৰ ডাঙৰ বাইদেউজনৰ যিটো এক্সিডেণ্ট হৈছে হয় বাইদেউজনৰ নাম কি নাম তাৰ